औज़ुबिल्लाहिमिनश्शैतानिर्रजीम बिस्मिल्लाहिर्रहमानिर्रहीम। हज़रत अबू हुरैरा रदियल्लाहु ताला अन्हुए कय যে আল্লাহ নবী দুজানৰ বাদশাহ সৰকাৰে দো আলম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এবাৰ সাহাবীসকলৰ লগত এখন মজলিছত বহি আছিল। মছজিদে নববীত এখন মজলিছত বহি আছিল। তেনেকুৱাতে এটা চৰাই কবৰৰ পৰা উৰি আহিলে, উৰি আল্লাহ নবী দুজানৰ বাদশাহ সৰকাৰে দো আলম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কান্ধত বহিলে। কান্ধত বহি আবু হুৰাইৰাই কয় যে নাজানো চৰাইটো আল্লাহ নবীক কানত কি ক'লে। চৰাইটোৱে ঠুটটো আল্লাহ নবীৰ কাণৰ ওচৰলৈ নিলে আৰু নাজানো চৰাইটোৱে কি ক'লে আল্লাহ নবীক। আল্লাহ নবী দুই চকুৰে ধাৰে ধাৰে চকু পানী বব ধৰিলে। যেতিয়া চৰাইটো কথাখিনি কৈ লাহেকে উৰি গ'ল, আল্লাহ নবীয়ে সাহাবাসকলৰ ফালে চাই ক'লে যে এই চৰাইটোৰ পোৱালিবিলাকক কোনে উঠাই আনিছা তোমালোকে। যেতিয়া আল্লাহ নবীয়ে জালালৰ সতি খঙৰ সতি ক'লে সেই কথাটো, তেতিয়া সেই সাহাবাসকলৰ মাজৰ পৰা এজনে থিয় হ'ল। থিয় হৈ পানি ক'লে, ইয়া ৰাছুলাল্লাহ, ইয়া হাবিবাল্লাহ, মই এই চৰাইটোৰ পোৱালিকেইটাক মই উঠাই লৈ আনিছোঁ। মোৰ দেখি ভাল লাগিলে চৰাইটোৰ পোৱালিকেইটা, সেইটো কাৰণে মই লৈ আনিলোঁ। আল্লাহ নবীয়ে ক'লে, যোৱা এতিয়া লগে লগে গৈ সেই চৰাই যেনেকৈ লৈ আনিছিলা তেনেকৈ তাত থৈ আহা। আল্লাহ নবীয়ে ক'লে। আল্লাহ নবীয়ে লগতে ক'লে যে কোনো মাকৰ পৰা সিহঁতৰ বাচ্চাক কেতিয়াও যাতে দূৰ নকৰে, নহ'লে আল্লাহৰ আজাব সিহঁতৰ ওপৰত আহি যাব। কিয়ামতৰ দিনাও আল্লাহ ৰব্বুল ইজ্জতে তাৰ হিচাপ ল'ব, কোনোবাই যদি মাকৰ পৰা সিহঁতৰ বাচ্চা দূৰ কৰি দিয়ে।